নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পুনৰ আহিছোঁ আমাৰ এডুকেশ্যন এণ্ড ইনোভেটিভ চেনেলৰ নতুন ভিডিঅ' লৈ আগৰ ক্লাছত আমি নিগেটিভ কেনেকৈ কৰা হয় সেয়া আলোচনা কৰিছিলোঁ। আজি আমি ইণ্টাৰগেটিভ কেনেকৈ কৰা হয় তাৰ বিষয়ে আমি আলোচনা কৰিম। এইখিনিতে মই কৈ লওঁ আমাৰ এই চেনেল এডুকেশ্যন এণ্ড ইনোভেটিভ যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকৰ পৰামৰ্শ উপদেশ থাকে তেন্তে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, এইখিনিতে আমি আজি আলোচনা কৰিব লৈছোঁ যে ইণ্টাৰগেটিভ। যোৱাকালি যিসকলে আগৰ ভিডিঅ'টো চাইছিল গম পাইছে যে মই কৈছিলোঁ নিগেটিভ আৰু ইণ্টাৰগেটিভ কৰাৰ কাৰণে আমি অক্সিলাৰী ভাৰ্বৰ বিষয়ে জানিব লাগে। অক্সিলাৰী ভাৰ্ব মানে অক্সিলাৰী ভাৰ্বক হেল্পিং ভাৰ্ব বুলিও কোৱা হয় আৰু অসমীয়াত যাক আমি কওঁ সহায়কাৰী ক্ৰিয়া, অৰ্থাৎ যে অন্য ক্ৰিয়া বা ভাৰ্বক সহায় কৰে। গতিকে ইণ্টাৰগেটিভ বা নিগেটিভ কৰাৰ ক্ষেত্ৰত অত্যন্ত আৱশ্যকীয় হ'ল এই অক্সিলাৰী ভাৰ্ব। অক্সিলাৰী ভাৰ্ব আমি 24টা পাওঁ আৰু এই 24টা অক্সিলাৰী ভাৰ্ব আমি জনাৰ পিছতে ইণ্টাৰগেটিভ বা নিগেটিভ কৰিব পাৰোঁ। গতিকে যিসকলে মোৰ আগৰ ভিডিঅ'টো আছিল তেওঁলোকে নিশ্চয় গম পাইছে অক্সিলাৰী ভাৰ্ব আলোচনা আছে। তথাপিও মই আজি পুনৰ এবাৰ আমি অক্সিলাৰী ভাৰ্বকেইটা মই এবাৰ লিখি দিছোঁ নতুন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা নতুন ভিউৱাৰ্ছসকলৰ কাৰণে। আমি অক্সিলাৰী ভাৰ্বখিনি আলোচনা কৰি আমি কেনেদৰেনো ইণ্টাৰগেটিভ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। ঠিক আছে, আমি এতিয়া আজি অক্সিলাৰী বিষয়ে আলোচনা কৰি লওঁ। আমি পাইছোঁ যে অক্সিলাৰী ভাৰ্ব আমি 24টা পাওঁ আৰু ইয়াৰে প্ৰথম 11টাক আমি প্ৰাইমেৰী অক্সিলাৰী বুলি কোৱা হয় আৰু পিছৰ কেইটাক আমি মডেলছ বুলি কওঁ। আমি ইয়াত লিখি ৰাখিছোঁ যে অক্সিলাৰী ভাৰ্ব কেইটানো কোনকেইটা। বি ভাৰ্ব, বি ভাৰ্বত আহে আমাৰ এম, ইজ, আৰ, ৱাজ, ৱেৰ। পিছত ডু ভাৰ্ব, ডু, ডিড, ডাজ। হেভ ভাৰ্বত হেভ, হেজ, হেড। তাৰপিছত আমি পাওঁ চেল, শুড, উইল, উড, কেন, কুড, মে, মাইট, নিড, ডেয়াৰ, মাষ্ট, অট, উইচ টু। এই 24টা আমি অক্সিলাৰী ভাৰ্ব পাইছোঁ আৰু ইয়াৰে আমি এই প্ৰথম 11টাক আমি প্ৰাইমাৰী অক্সিলাৰী বুলি কওঁ। প্ৰাইমাৰী অক্সিলাৰী আৰু বাকী যি 13টা থাকে এইকেইটাক আমাৰ কোৱা হয় মডেলছ। ঠিক আছে, আমি যোৱাকালি কৈছিলোঁ যে আমি প্ৰাইমাৰী অক্সিলাৰী আৰু মডেলছৰ মাজতনো পাৰ্থক্য কি। গোটেইকেইটাই অক্সিলাৰী ভাৰ্ব হয় আৰু ইহঁতৰ মাজত তথাপি কিছুমান গুণগত পাৰ্থক্য আছে। ইহঁতৰ মাজত এই পাৰ্থক্যটো ব্যাকৰণৰ এটা বিস্তৃত বিষয়, এই বিষয়ে আমি পিছত বহলাই আলোচনা কৰিম। এতিয়া আমি অক্সিলাৰী ভাৰ্ব ইণ্টাৰগেটিভ কৰাৰ কাৰণে যিটো অত্যাৱশ্যকীয় বস্তু বা আমি জানিবই লাগিব, এইকেইটা জনাৰ পিছত আমি কেনেকৈনো ইণ্টাৰগেটিভ কৰিম সেই বিষয়ে আমি নিয়মসমূহ এতিয়া মই লিখি দিছোঁ, ইয়াৰ পিছত আমি আলোচনা কৰিম। এতিয়া আমি ইণ্টাৰগেটিভ কৰাৰ নিয়ম বিষয়ে আলোচনা কৰিম। কেনেদৰেনো আমি বাক্য এটা এফাৰ্মেটিভ চেণ্টেন্স এটা কেনেদৰে আমি ইণ্টাৰগেটিভ কৰিম। ঠিক আছে, আমি যোৱাৰ আগতে এটা উদাহৰণস্বৰূপে আমি এটা বাক্য লৈ ল'লোঁ। চন্দা ইজ ড্ৰিংকিং মিল্ক। এতিয়া এই চন্দা ইজ ড্ৰিংকিং মিল্ক বাক্যটো লৈ এইটো বাক্য যদি আমি ইণ্টাৰগেটিভ কৰিবলৈ কেনেকৈনো কৰিম তাই নিয়মখিনি চাই লওঁ। প্ৰথম নিয়ম কি আছিলে আমাৰ, প্ৰথমতে বাক্যটোত অক্সিলাৰী ভাৰ্ব আছে নে নাই চাব লাগে। অৰ্থাৎ এই বাক্যটোত অক্সিলাৰী ভাৰ্ব আছে নে নাই চাব লাগে। তাৰমানে এই লিষ্টখনত থকা কোনোবা এটা ভাৰ্ব ইয়াত আছে নেকি সেই বাক্যটো চাব লাগে। যদি চাওঁ আমি দেখিছোঁ যে ইয়াত এই লিষ্টখনত থকা ইজ ভাৰ্বটো আছে আৰু ইয়াতো ইজ ভাৰ্বটো আছে আৰু ইয়াত আমাৰ মূল ভাৰ্ব ফাইনাইট ভাৰ্ব ড্ৰিংকিং আছে। অৰ্থাৎ ড্ৰিংক ভাৰ্বটোক ING কৰাত সহায় কৰি আছে আমাৰ ইজে হেল্প কৰি আছে। সেই ইজটোক আমি হেল্পিং ভাৰ্ব বুলি কওঁ বা অক্সিলাৰী ভাৰ্ব বুলি কওঁ। এতিয়া আমি পালোঁ যে ইয়াত কি আছে আমাৰ ইজটো অক্সিলাৰী ভাৰ্ব। দ্বিতীয়তে কি কৰিব লাগে, দ্বিতীয়তে আমি কি কৰিব লাগে যে নিয়ম চাওঁ, যদি অক্সিলাৰী ভাৰ্ব আছে তেন্তে সেই অক্সিলাৰী ভাৰ্বটো বাক্যটোৰ আৰম্ভণিলৈ আনি বাক্যটোৰ শেষত প্ৰশ্নবোধক চিন দিব লাগে। অৰ্থাৎ ইজ ভাৰ্বটোক আমি কি কৰিব লাগে, বাক্যটোৰ আৰম্ভণিলৈ আনিব লাগে। বাকী বাক্যখিনি আমাৰ সকলোখিনি একে থাকিব। ইজ চন্দা ড্ৰিংকিং মিল্ক। শেষত আমি প্ৰশ্নবোধক চিন দিলোঁ আৰু এইটো আমাৰ এতিয়া ইণ্টাৰগেটিভ হৈ গ'ল। এনেদৰে যদি আমি এটা দ্বিতীয় উদাহৰণ লওঁ, যেনে আৰিফ ক্যান sing a song.
I can sing a song এই বাক্যটোতো যদি চাওঁ আমি ইয়াত অক্সিলাৰি ভাৰ্ব আছে নে নাই আমি চাব লাগে যে আমি দেখিছোঁ যে সিং ভাৰ্বটো আছে আৰু কেন আছে দুটা ভাৰ্ব আমি ইয়াত দেখিবলৈ পাইছোঁ কিন্তু ইয়াৰে আমি এই লিষ্টখনত চাই ল'ম এতিয়া কোনটো অক্সিলাৰি আছে যদি আমি চাওঁ ইয়াত দেখিছোঁ যে কেন ভাৰ্বটো আমাৰ কি আছে অক্সিলাৰি ভাৰ্বৰ লিষ্টত আছে গতিকে আমি কি কৰিম কেনটো আমি বাক্যটোৰ আৰম্ভণিলৈ লহিম কেন আৰিফ sing a song শিক্ষক আমি প্ৰশ্নবোধক দিলে আমি কি কৰিব পাৰোঁ এনেদৰে ইণ্টাৰগেটিভ কৰিব পাৰোঁ এটা কথা হ'ল যদি বাক্যটোত অক্সিলাৰি ভাৰ্ব থাকে তেতিয়া আমি গম পালোঁ যে কেনেদৰে ইণ্টাৰগেটিভ কৰিব লাগে সেই কথাটো আমি শিকিলোঁ যদি বাক্যটোত অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়াহ'লে আমি কেনেদৰে তাক ইণ্টাৰগেটিভ সেই কথাটো আমি জানিব লাগিব তাৰ কাৰণে আমি অন্য এটা উদাহৰণ লৈ লৈছোঁ যে অখিল spoke well also অখিল spoke well এতিয়া এই বাক্যটোত যদি চাওঁ আমি এই লিষ্টখনৰ 24টা ভাৰ্বৰ এটা ভাৰ্ব নাই গতিকে আমি এইবাৰ কি কৰিম তাৰ কাৰণে আমি তৃতীয় নিয়ম এটাত যাম তৃতীয় নিয়ম কি কৈছে আমাৰ যদি বাক্যটোত অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়া ডু ভাৰ্বৰ সহায় ল'ব লাগে কালি যেনেদৰে আমি নিগেটিভ কৰোঁতে আমি ডু ভাৰ্বৰ সহায় লৈছিলোঁ ঠিক তেনেদৰে আজি আমি ইণ্টাৰগেটিভ কৰাৰ ক্ষেত্ৰত ডু ভাৰ্বৰ সহায় ল'ম আমি জানো যে ডু ভাৰ্বত আমি কি লৈছিলোঁ ডু ভাৰ্বৰ আণ্ডাৰত ইয়াত লিখাই আছে যে ডু ডিড ডাজ এতিয়া ডু ডিড ডাজ এই তিনিটা ভাৰ্বৰ কামটো কোনটো ভাৰ্বৰ আমি সহায় ল'ম এইটো ডিপেণ্ড কৰিব যে এই ভাৰ্বটো ইয়াত থকা যিটো মূল ভাৰ্ব ফাইনাইট ভাৰ্ব সেইটো কি টেন্সত আছে আমি দেখিছোঁ যে স্পোক স্পীকৰ পাষ্ট টেন্স স্পোক গতিকে আমাৰ যিটো ফাইনাইট ভাৰ্ব সেইটো পাষ্ট টেন্সত আছে গতিকে আমি কি কৰিম ইয়াৰে আমি ডিড ভাৰ্বৰ সহায় ল'ম যদিহে এইটো প্ৰেজেণ্ট টেন্সত থাকিলেহেঁতেন তেন্তে আমি ডু ভাৰ্বৰ সহায় ল'লোহেঁতেন ডু বা ডাজৰ সহায় ল'লোহেঁতেন যদি এইটো কি হ'লে অখিল থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ তেতিয়াহ'লে এইটো প্ৰেজেণ্ট টেন্সত হ'লে স্পীক্স হ'ল হয় আৰু যদি এইটো স্পীক্স হ'ল হয় অৰ্থাৎ ভাৰ্বত যদি এছ বা ই এছ লাগি থাকিলেহেঁতেন তেন্তে আমি ডাজ ভাৰ্বৰ সহায় ল'লোহেঁতেন আৰু যদি এইটো আই থাকিলেহেঁতেন ছিংগুলাৰ নম্বৰ থাকিলেহেঁতেন তেন্তে ছিংগুলাৰ নম্বৰৰ ফাৰ্ষ্ট পাৰ্চন হ'লে বা এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ নহ'লেহেঁতেন তেন্তে আমি ভাৰ্বত প্ৰেজেণ্ট টেন্সত যদি এছ বা ই এছ নাথাকে তেতিয়াহ'লে যদি প্ৰেজেণ্টৰ মূল ফৰ্মত ভাৰ্বটো থাকে তেতিয়াহ'লে আমি কেৱল মাত্ৰ ডু ভাৰ্বৰ সহায় ল'ম অৰ্থাৎ ডু ভাৰ্বটো ল'ম এতিয়া আমি যিটো এইটো পাষ্ট টেন্সত আছে আমি ডিডৰ সহায় ল'ম এতিয়া কি কৰিব লাগে আমি যে ডিড ভাৰ্বটো যিটো অক্সিলাৰি পালোঁ আমি ডিডটো আগত লিখিম ডিড তাৰপিছত আমাৰ অখিল আছিলে অখিল লিখিলোঁ এতিয়া স্পোক ভাৰ্বটো যিহেতু আমি ডিড ভাৰ্বৰ সহায় ল'লোঁ গতিকে স্পোকটোক আমি কি কৰিব তাৰ যিটো মূল ফৰ্ম অৰ্থাৎ প্ৰেজেণ্ট অৰ্থাৎ সেইটো ফৰ্ম যিটো মূল ফৰ্ম বুলি কওঁ সেই মূল ফৰ্মক লাগে এতিয়া স্পীকৰ মূল ফৰ্ম কি আছিলে স্পীক ৱেল আমি তাক কি কৰিব লাগে এনেদৰে ইণ্টাৰগেটিভ চিন দিলে আমাৰ এইটো কি হয় ইণ্টাৰগেটিভ হৈ গ'ল এতিয়া আমি অন্য এটা আৰু উদাহৰণ লৈ গৈছোঁ যদি আমি সেইটোকে চাওঁ যদি প্ৰেজেণ্ট টেন্সত কৰি চাওঁ এইটো অখিল স্পীক্স ৱেল ঠিক আছে গতিকে এইটো যদি চাওঁ আমি এইটো দেখিছোঁ যে স্পীক্স প্ৰেজেণ্ট টেন্সত আছে আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ যিহেতু হয় এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ সেইকাৰণে ভাৰ্বত এছ যোগ আছে এইবাৰ কিন্তু আমি কাৰ সহায় ল'ম যে এইবাৰ স্পীক্সে কি কৰিব ডাজৰ সহায় ল'ব গতিকে ইয়াত যদি আমি কি কৰোঁ এইবাৰ ডাজ অখিল আকৌ আমি কি কৰিম ডাজৰ সহায় লৈ এতিয়া স্পীক ভাৰ্বটো যিটো মূল ফৰ্ম প্ৰেজেণ্ট ফৰ্মে হয় কিন্তু প্ৰেজেণ্টৰ মূল ফৰ্ম কি যিটো তাত ছিংগুলাৰ ৰূপ আছে সেইটোৱে মূল ফৰ্ম গতিকে আমি এতিয়া তাক মূল ফৰ্মলৈ লৈ আহিম স্পীক ৱেল গতিকে ডাজ অখিল স্পীক ৱেল এইটো হ'ল আমাৰ ইণ্টাৰগেটিভ ৰূপ ঠিক আছে আমি গম পালোঁ যে বাক্য এটাত যদি অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়াহ'লে তাক আমি কেনেদৰে ইণ্টাৰগেটিভ কৰিব লাগে সেই কথাটো আমি শিকিলোঁ এতিয়া আমি অন্য প্ৰকাৰৰ এটা বাক্য লৈ ল'লোঁ He did the sun ঠিক আছে এই বাক্যটো যদি লওঁ এতিয়া এই বাক্যটোত অক্সিলাৰি ভাৰ্ব আছে নে নাই আমি যদি চাওঁ যে ডিড ভাৰ্বটো আমি ইয়াত দেখিছোঁ আৰু ডিড ভাৰ্বটো আমাৰ ইয়াত আছে অৰ্থাৎ ডিড ভাৰ্বটো অক্সিলাৰি ভাৰ্ব আছে কিন্তু বাস্তৱ ক্ষেত্ৰত এই বাক্যটোত অক্সিলাৰি ভাৰ্ব নাই কিয়নো যদি আমি ডিডটো নোহোৱা কৰি দিওঁ এই ডিড ভাৰ্বটো গুচাই দিওঁ তেতিয়াহ'লে ইয়াত কিন্তু কোনো ভাৰ্ব নাই অৰ্থাৎ আমি জানো যে
উইদাউট এ ভার্ব, উইদাউট এ ফাইনিট ভার্ব উই ক্যান মেক এ সেন্টেন্স। অর্থাৎ ফাইনিট ভার্ব নোহোৱাকৈ আমি বা মূল ভাৰ্ব নোহোৱাকৈ আমি এটা বাক্য লিখিব নোৱাৰোঁ। আৰু ইয়াত ডিডটো উঠাই দিয়াৰ পিছত কোনো ভাৰ্বেই নাই। সেয়েহে আমি গম পালোঁ যে ইয়াত ডিডটো কি হৈছিলে, মূল ভাৰ্ব হিচাপত ব্যৱহাৰ হৈ আছিলে। এয়া এটা প্ৰাইমেৰী অক্সিলাৰীৰে গুণ আমি কৈছিলোঁ, পিছত আৰু বহুত গুণ আছে প্ৰাইমেৰী। ইয়াত ডিডটো মূল ভাৰ্ব হিচাপত ব্যৱহাৰ হৈ আছে, গতিকে ডিড যেহেতু ইয়াত অক্সিলাৰী নহয়, গতিকে আমি ডিডৰ ভাৰ্বটো বাক্যটোৰ আৰম্ভণিলৈ আনি তাক ইণ্টাৰগেটিভ কৰিব নোৱাৰোঁ। যদি নোৱাৰোঁ ই মূল ভাৰ্ব হয়, যদি ইয়াত অক্সিলাৰী ভাৰ্ব নাই তেন্তে আমি পুনৰ কি কৰিম, আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব। যেহেতু ডিডটো পাষ্ট টেন্সত আছে, গতিকে ডু ভাৰ্বৰ লিষ্টত আমি কি কৰিম, ডিড ভাৰ্বৰ সহায় ল'ম। এতিয়া যদি ডিড ভাৰ্বৰ সহায় লওঁ, এতিয়া কি হ'ব, ডিডটো আমি বাক্যটো আৰম্ভণিতে পাতিলোঁ, তাৰপিছত আমি হি পালোঁ। তাৰপিছত এই যিটো ডিড, আগৰবাৰ যেনেদৰে আমি স্পক থাকোঁতে আমি স্পীক কৰিছিলোঁ, এতিয়া আমি কি কৰিম, ডিড ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম লিখিব লাগিব। ডিড ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম হ'ল আমাৰ কি, ডু। ডিড হি ডু দ্য সাম, এইটো আমি ইণ্টাৰগেটিভ কৰিম। এতিয়া এই ডিডটো কিন্তু এইটো ডিড নহয়, এই ডিডটো হ'ল এইটো ডিড, আৰু এই ডুটো হ'ল আমাৰ এইটো ভাৰ্ব। অৰ্থাৎ এইটোহে এইটো। আমি যদি ভাবোঁ যে এই ডিডটো আগলৈ উঠাই আনি আছোঁ, পিছত ডু দিছোঁ, তেন্তে সেইটো আমাৰ ভুল হ'ব। এই ডিডটো আহিছে আমাৰ এই ভাৰ্বৰ লিষ্টৰ পৰা, যিটো সহায় লৈছোঁ তাৰ পৰা, আৰু এই ডিডটো আমি ইয়াৰ পৰাই লৈ এনেদৰে নিগেটিভ ইণ্টাৰগেটিভ আমি কৰিব পাৰোঁ। নেক্সট আমি আৰু ইণ্টাৰগেটিভৰ আন এটা, ইণ্টাৰগেটিভৰ ক্ষেত্ৰত আমি আৰু এটা যদি বাক্য লওঁ, যেনে চি হেজ এ মোবাইল, চি হেজ এ মোবাইল, ঠিক আছে। এতিয়া এই বাক্যটোত যদি চাওঁ, ঠিক আগৰ বাক্যটোৰ দৰে ইয়াত আমি কি দেখিছোঁ যে হেজ আছে, আৰু ইয়াতো কি পাইছোঁ আমি, হেজ ভাৰ্বটো আছে। অৰ্থাৎ অক্সিলাৰী ভাৰ্বৰ লিষ্টত হেজ ভাৰ্বটো আছে। কিন্তু ইয়াতো যদি আমি আগৰবাৰৰ দৰে হেজ ভাৰ্বটো নোহোৱা কৰি দিওঁ, গতিকে ইয়াত আৰু আমি বেলেগ ভাৰ্ব, যেনে অৰ্থাৎ ফাইনিট ভাৰ্ব অন্য নাই। গতিকে আমি বুজি পালোঁ যে এই বাক্যটোতো হেজটো নিজে মূল ভাৰ্ব। গতিকে যিহেতু মূল ভাৰ্ব আছে, এই বাক্যটোতো আমাৰ কি নাই, অক্সিলাৰী ভাৰ্ব নাই। যদি বাক্যটোত অক্সিলাৰী ভাৰ্ব নাথাকে, আমি পাইছোঁ যদি বাক্যটোত অক্সিলাৰী ভাৰ্ব নাথাকে, তেতিয়া ডু ভাৰ্বৰ সহায় ল'ব লাগে। গতিকে এতিয়াও আমি কি কৰিম, পুনৰ আমি ডু ভাৰ্বৰ সহায় ল'ম। এতিয়া যিহেতু হেজ আছে, হেজটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয়, থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ হেজ ৰূপ যিহেতু আমি ডাজ ভাৰ্বৰ সহায় ল'ম। যদি ইয়াত হেভ থাকিলেহেঁতেন, ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ নহ'লেহেঁতেন, তেতিয়াহ'লে আমি কি পালোঁ, ইয়াত হেভ পালোঁহেঁতেন, আৰু হেভ থাকিলে আমি ডুৰ সহায় ল'লোহেঁতেন। আৰু যদি ইয়াত হেড থাকিলেহেঁতেন, চি হেড হ'লেহেঁতেন, তেতিয়াহ'লে আমি ডু ভাৰ্ব, ডিড ভাৰ্বৰ সহায় ল'লোহেঁতেন। এতিয়া হেজ ভাৰ্ব আছে কাৰণে আমি ডাজ ল'ম, আৰু ডাজে কি আহিব, অক্সিলাৰী ভাৰ্ব যিহেতু পালোঁ, ডাজ বাক্যটোৰ আমাৰ আৰম্ভণিলৈ আহিব। তাৰপিছত আমি চি আছে, চি পালোঁ। এতিয়া হেজ ভাৰ্বটোৰ আমি কি কৰিব লাগিব, আকৌ তাৰ যিটো মূল ফৰ্ম, প্ৰেজেণ্ট ফৰ্ম হেজো হয়, কিন্তু প্ৰেজেণ্ট ফৰ্মৰে আকৌ যিটো মূল ফৰ্ম হয়, সেই মূল ফৰ্মটো কি হয়, ইয়াত হেভ। গতিকে আমি হেভ লিখিম, আৰু এই মোবাইল, তাৰপিছত ইণ্টাৰগেটিভ চিন দিলে আমাৰ এনেদৰে এইটো নিগেটিভ হৈ যায়। এনেদৰে আমি নিগেটিভ ইণ্টাৰগেটিভ কৰিব পাৰোঁ। গতিকে আশা ৰাখিছোঁ সকলোৱে বুজি পাইছা, আৰু আশা ৰাখিছোঁ আপোনালোকে আগলৈও যাতে আমি এনেদৰে আৰু কিছু এডুকেশ্যনৰ আৰু ইনোভেটিভমূলক লেচন আগবঢ়াব পাৰোঁ, তাৰ বাবে আপোনালোকৰ সঁহাৰি পাম। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব।